কোনোবাই তোমাক বুজি পোৱা নাই, সেইকাৰণে দুখ কৰিব নালাগে। কাৰণ এখন ভাল কিতাপ আৰু এজন ভাল মানুহক সহজতে বুজি পোৱা নাযায়। কোনোবাই বাৰে বাৰে প্ৰতিশ্ৰুতি দিও আঁতৰি যায়, আকৌ কোনোবাই প্ৰতিদিনে কাজিয়া কৰি নাথাকোঁ বুলি কৈ শেষলৈকে লগত থাকি যায়। তিনিটা আটাইতকৈ ডাঙৰ ঠাই য'ত মানুহ থাকিবলৈ হ'লে সৌভাগ্যশীল হ'ব লাগিব। কাৰোবাৰ ভাল বিচাৰধাৰাত, কাৰোবাৰ প্ৰাৰ্থনাত আৰু কাৰোবাৰ অন্তৰত। যেতিয়া আপুনি অকলে সুখী অনুভৱ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া সকলোৱে আপোনাৰ লগত থাকিব বিচাৰিব। ব্যৱহাৰ ঠিক ৰখাৰ পিছতো যদি প্ৰয়োজন শেষ হয় নহয়, তেতিয়া কিছুমান মানুহ এৰি যাবই। আপুনি যিমানেই চিৰিয়াছ নহওক কিয়, যিমানেই লয়েল নহওক কিয়, যিমানেই কাকতি মিনতি নকৰক কিয় বা যিমানেই অনুৰোধ নকৰক কিয়, যিজনে থিৰাং কৰিছে আঁতৰি যাবলৈ, সেইজন আঁতৰি যাবই। স্বাৰ্থ শেষ হ'লে সম্পৰ্কও শেষ হয়, আৰু কিন্তু এৰি যোৱা মানুহৰ অজুহাত শেষ নহয়।